নমস্কাৰ। আজি মই আলোচনা কৰিবলৈ লৈছোঁ নৱম শ্ৰেণীৰ গণিতৰ সপ্তম অধ্যায় ত্ৰিভুজৰ অনুশীলনী 7.1 কুৱেশ্যন নম্বৰ 1। প্ৰশ্নটো হ'ল যে চতুৰ্ভুজৰ ACBDত AC সমান AD আৰু ABয়ে কোণ এক সমদ্বিখণ্ডিত কৰিছে। দেখুওৱা যে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABD আৰু BC আৰু BDৰ সম্পৰ্কে তুমি কি বুলি ক'বা? তো ইয়াত চোৱা যে ACBD চতুৰ্ভুজৰ AC বাহু সমান AD বাহু হয়নে, আৰু ABয়ে কোণ এক সমদ্বিখণ্ডিত কৰিছে, অৰ্থাৎ ABয়ে এই চতুৰ্ভুজটোক ACBD চতুৰ্ভুজক ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABDত ভাগ কৰিছে। তো মই ইয়াত দেখুৱাব লাগে যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABD এই ত্ৰিভুজ দুটা সৰ্বসম, আৰু লগতে দেখুৱাব লাগে এই BC আৰু এই BDৰ মাজত সম্পৰ্ক কি আছে। তো চোৱা ইয়াত ত্ৰিভুজ ABC তো এইটো ত্ৰিভুজ আৰু ত্ৰিভুজ ABDৰ মানে এইটো ত্ৰিভুজ হয়নে। তো এইটো ত্ৰিভুজৰ চোৱা যে ABC ত্ৰিভুজৰ AC বাহু আৰু ABD ত্ৰিভুজৰ AD বাহুটো সমান হ'ব। কিয় সমান হ'ব? এইখিনি আমাক দিয়াই আছে। তো AC বাহু সমান AD বাহু হয়নে, কিয় এইখিনি আমাক দিয়া আছে। হ'ল আৰু চোৱা যে BAC কোণটো এই কোণ আৰু BAD এই কোণটোও সমান হ'ব। কিয় সমান হ'ব? সমান এইকাৰণে হ'ব যে ABয়ে কোণ এক সমদ্বিখণ্ডিত কৰিছে। সমদ্বিখণ্ডিত মানে সমানে দুভাগ কৰিছে। তো এইটো ভাগ যিমান হ'ব এইটো ভাগো সিমানে হ'ব। গতিকে BAC কোণটো সমান হ'ব BAD কোণৰ সমান হ'ব। তো কোণ BAC সমান কোণ BAD। কিয়? যিহেতু ABয়ে কোণ এক সমদ্বিখণ্ডিত কৰিছে। হ'ল আৰু চোৱা যে ABC ত্ৰিভুজ আৰু ABD ত্ৰিভুজৰ এই AB বাহুডাল চোৱা এই দুয়োটা ক্ষেত্ৰতে আছে। এইটো ত্ৰিভুজতো আছে আৰু এইটো ত্ৰিভুজতো আছে। তো AB বাহুডাল কি হ'ব? দুয়োটা ক্ষেত্ৰতে সমান হ'ব হয়নে। তো চোৱা AB বাহুটো কি হ'ব? AB বাহু হ'ব ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABDৰ। তো যেহেতু এইটো ত্ৰিভুজ দুয়োটা ত্ৰিভুজতে আছে, তো এইটো ত্ৰিভুজ যিটো এইটো বাহুটো দুয়োটা ত্ৰিভুজতে আছে, গতিকে কি হ'ব? এইটো বাহুটো সমানে হ'ব আৰু এইটো বাহু হ'ব কি? দুয়োটা ত্ৰিভুজৰে সাধাৰণ বাহু হ'ব। হ'ল। তো চোৱা এতিয়া ABC ত্ৰিভুজ আৰু ABD ত্ৰিভুজৰ তো AC বাহু সমান AD বাহু হ'ল, আৰু BAD কোণ বা BAC কোণ সমান BAD কোণ হ'ল। আৰু চোৱা AB বাহু সমান AB বাহু হয়নে, দুয়োটা ক্ষেত্ৰতে AB আছে। তো এইটো বাহু সমান এইটো বাহু হ'ব দুয়োটা ত্ৰিভুজৰ। গতিকে কি হ'ব? চোৱা বাহু কোণ বাহু। তো বাহু কোণ বাহু চৰ্ত অনুসৰি কি হ'ব? এই ABC ত্ৰিভুজ আৰু ABD ত্ৰিভুজ দুটা সৰ্বসম হ'ব হয়নে। চোৱা তো বাহু কোণ বাহু চৰ্ত অনুসৰি ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABD হ'ব। তো এইটো কি হ'ল?
ত্ৰিভুজ ABC আৰু ABD সৰ্বসম হ'ল তো এইখিনি দেখুওৱা হ'ল হয়নে তো চোৱা আৰু সুধিছে আমাক এই BC আৰু BDৰ মাজত সম্পৰ্ক কি তো যেহেতু ABC আৰু ABD ত্ৰিভুজ দুটা সৰ্বসম হ'ল হয়নে সৰ্বসম হ'লে কি হয় যে সিহঁতৰ অনুৰূপ বাহুবোৰ আৰু অনুৰূপ কোণবোৰ সমান হয় তো যেহেতু এইটো বাহু সমান এইটো বাহু হ'ল হয়নে এইটো বাহু সমান এইটো বাহু হ'ল গতিকে কি হ'ব এইটো বাহুৰ সমান সমান হ'ব হয়নে তো ইয়াতে লিখিম যেহেতু ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABD গতিকে কি হ'ব BC বাহু সমান BD বাহু হ'ব হয়নে তো এইখিনিয়ে